हेलौ लोगोफोर भिडिअखौ नोंथांमोना माने जोबजासे नायजोबबानो जाबाय आरो ना जाथाया बोरै बोरै जानाय मानो होनबा नायलांबासो बुजिगोन नायलांदो बिदिब्ला भिडिअखौहाय মারছে তো দৌড়ে ফুল পায় নাই আমার একটা নয়ন চৌধুরী আছে তার পিছনে পালাই গৈছে মারার কারণে এই ঘরে কমাইছে ঘরে বলা ওলাইছে দৌড়ে ফুল পায় নাই আপনাকে কমাইছে না হ্যাঁ দৌড়ে আমি ভয় পড়ি গৈছো আরে এগুলা যে কাউন্ট করে এওতে জানে যে বিপিএফ এর মানুর ইমান শ্রদ্ধা আছে ভক্তি আছে খালি গোটেই গোসাইগাঁৱত ওপন টকা বিলাইছে ওতে আমি বাধা দিয়া নাই আমি কৈছো 5 বছর তেউতে কাম করা নাই টকা দি আছে দি থাক একো আপত্তি নাই পাবলিকৰ টাকা হয় এটু তো এওতে জানে ইমান করার পিছত ইমান মানুষ জয়নিং করার পিছত ইমান টকা বিলার পিছত দেখিছে বিপিএফ জিতিব এওতে কি কৰিছে আমার মানুষ বিপিএফ এর মানুষ টার্গেট করি করি এওতে পিটাপিটি আরম্ভ করিছে আমি হেমন্ত বিশ্ব শর্মাকে এটাই কথাম স্যার নরেন্দ্র মোদীকে একটা কথা আমার লোকতন্ত্র অধিকার যদি আমি ইন্ডিয়াত সাব্যস্ত করা না পারো তেতিয়াই ইলেকশনটো কিয় করা লাগে আপোনালোকে এনেই লৈ লওক গদ্দিটো পাব্লিকৰ যেটো ভোটৰ অধিকাৰ এটো যদি কৰা নিদিয়ে তাহলে লোক ইলেকশন পাতি দৰকাৰ কি এতিয়া মই এটা কথা হেমন্ত বিশ্ব শৰ্মাক কম এওতে হোম মিনিষ্টাৰ অসমৰ মই এটা কথা প্ৰশাসন ৰাজু নাৰ্জাৰীৰ লগত আহি রাজু নার্জারির গুন্ডা বাহিনী আমাক পিটি আছে প্রশাসন চাই আছে প্রশাসন একো স্টেপ লেবা নাই আমি ভিডিওগিলা বনাইছো আমি ভিডিওগিলা ছাড়িম এইটো গোসাইগাঁৱৰ কাৰণে ভয়ঙ্কর দুর্ভাগ্য আমার লোকাল অধিকার আমার লোকতন্ত্র অধিকার কাঢ়ি লৈ আছে এনেকে ইলেকশন আমাক নালাগে হেমন্ত বিশ্ব শর্মা স্যার বিটিসিটো আপনি লৈ যাওক আমার মানুহ পিটাবা নালাগে হয় নহয় সেইটো আইডেন্টিফাই কৰিব পৰা নাই ইয়াতে বাহিৰতে অলপমান কিবা কিবি অলপ কেচিং হৈছিলে কিন্তু ভিতৰত পুলিং ভিতৰত কোনো ধৰণৰ একো ধৰণৰ অসুবিধা হোৱা নাই প্লাছ আমাৰ ইয়াতে ছেক্টৰ অফিচাৰ তেখেত পুলিং ভিতৰত আছিলে পুলিং হৈ আছিলে তাত কোনো ধৰণৰ আপোনাৰ কোনো ধৰণৰ মেল প্ৰেক্টিছ একো ধৰণৰ হোৱা নাই আমাৰ পুলিচৰ পাৰ্চনেল আছিলে আমাৰ ছেক্টৰ অফিচাৰ আছিলে ময়ো আহি পাইছোঁ অচি চাহাব আহিছে PhD প্ৰফেচনাৰগৰাকীও আহিছে এটা গোটেই এতিয়া প্ৰশাসনৰ কটকটীয়া কণ্ট্ৰলত আছে এতিয়া আপোনালোকৰ এতিয়া আমি এনশ্যোৰ কৰিম যে কোনো ধৰণৰ ইয়াত অসুবিধা হ'ব নালাগে আৰু বৰ্তমান চিটুৱেশ্যনটো স্পেচিফাই কৰিবলৈ আমি দুজন মানুহ ইনজিয়ৰ্ড হৈছে তেখেতক ততাদূৰকৈ আমি পঠিয়াই দিছোঁ মেডিকেললৈ তাত মেডিকেলত তেওঁলোকৰ ট্ৰিটমেণ্ট হ'ব আৰু বাকী ইয়াত যিমানখিনি বস্তু আমি এনশ্যোৰ কৰিবলৈ আছে ল এণ্ড অৰ্ডাৰ সেইখিনিৰ কাৰণে পুলিচ প্ৰশাসন দুয়োটাই মিলি আমি চেষ্টা কৰি আছোঁ চ' গতিকে আপোনালোককো আশা কৰিম যে আপোনালোকে অকণমান বস্তুটো কোঅপাৰেট কৰে আৰু মানুহখিনিক অকণমান স্পেচিফাই কৰিবলৈ যাতে সহায় কৰে ধন্যবাদ কি কয় পলিং ধুনীয়াকৈ পলিঙত একো ধৰণৰ একো উল্টা পুল্টা হোৱা নাই পলিঙৰ ভিতৰত আমাৰ মানুহ আছে ছেক্টৰ অফিচাৰ আছে কোনো ধৰণৰ একো হোৱা নাই তাতে তেওঁলোকে মাৰাৰ অভিযোগ কৰিছে আক্ৰমণ সেইটো চাওক এইটো বস্তুটো আপোনাৰ বজাৰ লাগিছে আমি জানো যে দুজন মানুহ বা তিনিজন মানুহ যদি মাৰপিট হৈছে এজ পাৰ এফআইআৰ ব্যৱস্থা হ'ব যিটো এফআইআৰ হ'ব সেইমতে ব্যৱস্থা হ'ব এইটো তদন্ত কৰা হ'ব এতিয়ালৈকে আমাৰ এফআইআৰ কৰা নাই ইনজুৰ্ড বুলি কৈছে আমি ইনজুৰ্ড মেডিকেল পঠাইছোঁ ঠিক আছে মানে বাকী পলিং প্ৰচেছত কোনো বেঘাত জন্ম নাই বাকী কাৰোবাৰ ইণ্ডিভিজুৱেল কিবা আছে সেইটো এজ পাৰ এফআইআৰ আমি ব্যৱস্থা ল'ম পুলিচটো চবতে আছে পুলিচত 1 মিনিট দেৰি হ'ব পাৰে কিন্তু বজাৰেতো নাই এইটোতো বজাৰত মাৰপিট লাগিছে বাহিৰত হৈছে তো সেইটো কাৰণে অকণমান দেৰি সজাগতে মানুহখিনি অকণমান নিপাল বা কিবা এটা হৈছে সেইটো বস্তু আমি এতিয়া কেনেকৈ ৰোধ কৰিব পাৰি সেইটো চাই আছোঁ ঠিক আছে আপনাকে কমাইছে না হ্যাঁ দৌড়ে আমি ভয় পড়ি গৈছো আরে এগুলা যে কাউন্ট করে চেয়ারম্যানকে ধরলেই পাওয়া যাবে পায় ব্যথা পাইছো নাকি পায় বাটাম দিয়ে মারছে পায় তুই কই যাইতেছ এখানে দিকে মোবাইলটা বসে बे गारिया एसे साइडआव दंबा जायो फुंखाया गारिखौ साइडआव दंबा जायो बियो जो दहायनो दोनखादों নাম যেটা কার